বন্ধু বান্ধৱীসকল মই পুনৰবাৰ মোৰ ৰিতৃষ্ণা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, কাৰণ কি 16 ফেব্ৰুৱাৰীত মোৰ ৰিদ্ধিমাৰ বাৰ্থডে হয়। তাইক ছাৰপ্ৰাইজ লাগে সদায় কৈ থাকে। মই ভাবিছোঁ তাইক সৰুকৈ এটা ছাৰপ্ৰাইজ দিওঁ। মই ফ্লিপকাৰ্টত কিবা এটা বস্তু অৰ্ডাৰ দিছিলোঁ, ইয়ে জাষ্ট আহি পাইছেহি। মই ৰুমলৈ লৈ আহি ঘৰ পাইছোঁহি। এইটো বক্সটো মই আনবক্সিং কৰিম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। দেউতাকে দিয়া ৰিদ্ধিমাক ছাৰপ্ৰাইজ বাৰ্থডে গিফ্টটো মই আনবক্সিং কৰা নাই, আজি আহি পাইছেহি। এইটো এমেজনত অৰ্ডাৰ দিছিলে, এইটো আহি পাইছে। এইটো দেউতাকে আনবক্সিং কৰিলে নিজে কৰি, এতিয়া তাই গিফ্ট পেকিং কৰি আছে। এইটো পেকিং কৰি এতিয়া ৰাতি 12টা বজাত দেউতাকে দিব গিফ্ট। তাই শুই আছে, আমি তাইৰ গিফ্টটো পেকিং কৰি আছোঁ। এয়া ৰাতি 12টা বাজিলে এতিয়া। হেপী বাৰ্থডে ৰিদ্ধিমা। এয়া দেউতাকে গিফ্টটো দিব এতিয়া। ভালকৈ সাৰ পোৱা নাই তাই, পাইছে সাৰ। বহুত ফূৰ্তি হৈছে। এতিয়া লৈ শুই থাকিম এতিয়া। তাই এতিয়া নুশুলে। মই ডেক'ৰেশ্যন কৰাখিনি তাইক এতিয়া ৰাতি 12টা বজাত দেখুৱাইছোঁহি। ছাৰপ্ৰাইজ এইখিনি তাই এনেকৈ কৰিলে বহুত ভাল পায়, সেইবাবে তাইক মই এইটো ছাৰপ্ৰাইজ দিলোঁ। এতিয়া আমি শুই থাকোঁ, ৰাতিপুৱা তাই গিফ্ট খুলিব এতিয়া। সেয়া ৰাতিপুৱা তাই এতিয়া গিফ্টটো চাব। তাইৰ গিফ্টটো দেখা নাই যে তাই। ভালকৈ খোলা। এতিয়া তাই বহুত এক্সাইটেড হৈ আছে। তো দেউতাকে খুলি দিছে এইটো। তাই বহুত ভাল পাইছে। তাই এইটো বিচাৰি আছিলে দেউতাকক, ফাইনেলি তাই পাই গ'ল। মৰ্ণিং, আজি সেই স্পেচিয়েল দিনটো আহি পালেহি। সকলো বস্তু আনবক্সিং কৰি দেখুৱাম কৰি থাকোঁতে কেইটামান এতিয়া আনবক্সিং কৰা মই দেখুওৱা নহ'ল, অলপ চলপ দেখাইছোঁ। আজি ৰিদ্ধিমাৰ হেপী বাৰ্থডে হয়। তাইক সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই ভাল মানুহ হয় আৰু ভালদৰে পঢ়া শুনা কৰে, ডাঙৰ মানুহ হয়, বহুত ভাল হয়। তাই যাতে সুস্থ হৈ থাকে, সদায় হেপী হৈ থাকে, সকলোৱে তেনেদৰে আশীৰ্বাদ কৰিব। হেল্ল'। আজি সেই বাৰ্থডেৰ কাৰণে অলপমান মাহ প্ৰসাদ দিছোঁ আৰু বাকী কিবাকিবি খোৱা বস্তু বনাব লাগিব। আহিব, অলপ চলপ দেখাই থাকিম। এতিয়া মোৰ মাহঁত আহি আছে, মা, বা আৰু বাৰ ছোৱালীজনী আহি আছে, আকৌ সপোনহঁতো আহি আছে, বৰ্তাক, বৰমাক আৰু আইতাক। বাকী সিহঁতো আহি আছে। বাকী আহি লওক, তাৰপিছত মই আপোনালোকক দেখাম। এতিয়া আমি দুইজনী ৰেডি। এইটো হ'ল দেউতাই দিয়া ছাৰপ্ৰাইজ গিফ্ট দিছে ন তোমাক ৰাতি। বাকী হ'ব, আপোনালোকে চাই থাকক, মই দেখাই থাকিম আপোনালোকক। আজি বাৰ্থডে দিনটোত কি কৰোঁ, অলপ সৰু সুৰাকৈ অকণমান আয়োজন কৰিছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব। এইটো বমাকে লৈ আনিছে বাৰ্বি কেকটো, এইটো আপোনালোকক দেখাই দিছোঁ। আৰু এইটো হ'ল বমাকহঁতে দিয়া পিয়ানো গিফ্টটো। তো তাই এতিয়া আনবক্সিং কৰিছে এইখন। এয়া বজাই চাইছে, বজোৱা। হেপী বাৰ্থডে টু ইউ গাই আছে। এয়া বাহঁতে কাম কৰি আছে, ইহঁতে বহি কথা পাতি আছে, মাক পুতেক আৰু ইহঁতে মোবাইল মেন এইবিলাক। পেহীয়েকে দিয়া চকলেটটো, এইটো হেপী বাৰ্থডে চকলেটটো।
এই আইতাকে দিছে তাইৰ ফটো আৰু এইটো ৰিং এটা দিছে তাই ভাল পায় ৰিং সেইটো কাৰণে ৰিং এটা দিছে ভাল লাগিছেনে বহুত ভাল পাইছে এইটো ৰিংটো আৰু এই চুংকু বাকে দিছে ভাগিনজনীয়ে দিছে এইখন কাৰ্ড বাৰ্থডে কাৰ্ড ষ্টিকাৰ বুক মই ওপৰলৈ আহিছোঁ এতিয়া চাটৰ ওপৰত বনাই আছে এয়া মাংস বনাই আছে এয়া মাংস পিঁয়াজখিনি ফ্ৰাই কৰিছে এয়া বনাই আছে আৰু বাকীকেইটাক দেখাইছোঁ বাকীকেইটা কি কৰি আছে সেয়া বাকী এজনী আছে এইখিনিতে মাহী ছোৱালী ৰ'দত বহি আছে এয়া বৌহঁতে লুচি বেলি আছে ময়ো বেলি আছিলোঁ এতিয়া উঠিলোঁ মই বোলো অকণ ভিডিঅ' বনাই থওঁ বেছি ভিডিঅ' বনাব পৰা নাই মই অলপমান এতিয়া লুচি ভাজি আছে বুটৰ দালিখিনি ইয়াতে আলমাৰীত থ'লে ইহঁতে এয়া কাম কৰি আছে আকৌ বাৰ্থডে কেক কাটিম আৰু এতিয়া ৰেডি কৰি থৈছোঁ কেককেইটা এয়া ৰিধিমা আইতাকক ফটো মাৰি আছে তাই কেমেৰা লৈ সকলোকে ফটো মাৰি ফুৰিছে এয়া তাইৰ ফেভৰেট কিবা আহি গ'ল গিফ্ট দি আছে কাৰ্ড দিছে কেক কাটিং টাইম এতিয়া বাকী ভিডিঅ' আৰু বেছিকৈ বনোৱা নহ'ল এইখিনিয়ে বনালোঁ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰোঁ সেইকাৰণে তাইৰ বাৰ্থডেটো অকণমান থুলমূলকৈ মই দেখুৱালোঁ আপোনালোকক এতিয়ালৈ তেন্তে আহিছোঁ বাই বাই